অ শেৱালি, ঘৰত আছানে বাৰু? আছো সোমাই আহা দীপালি। মই বোলো মানুহজন অফিচৰ পৰা আহি নাপাওঁতে তোমাক এবাৰ চাই যাওঁহি। বা শেৱালি, তোমাৰ কাপোৰযোৰ দেখোন ইমান ধুনীয়াকৈ জিলিকিছে। তোমালোকে ৱাশ্বিং মেচিনত ধোৱা নেকি বাৰু? ধেত নহয় অ। আমাৰ এওঁ যেতিয়া খঙত থাকে একেবাৰে আচাৰি কাপোৰ ধুৱে, সেইবাবে জিলিকিছে আকৌ। হয় নেকি? তোমাৰে কপাল ভাল দিয়া। আমাৰ আকৌ এখেতে মোক একো এটা কামতে সহায় কৰি নিদিয়ে জানা, কেৱল অফিচৰ কামতে ব্যস্ত হৈ থাকে। হয় নি? আমাৰ এওঁ আকৌ অফিচলৈ যোৱাৰ আগত ঘৰৰ কাম বন কৰি মোলৈও ব্ৰেকফাষ্ট বনাই থৈয়ে যায়। তোমাৰে কপাল ভাল দিয়া। ঠিক আছে, তুমি থাকা, মই যাওঁ দেই, ঘৰত বহুত কাম আছে আকৌ। এখেতো অফিচৰ পৰা আহি পাবৰে হ'ল, আহি আকৌ মোক নেদেখি খঙে কৰিব। ঠিক আছে যোৱা। পিছে তোমালোকৰ ঘৰত কাম কৰা মানুহ এজনীকে ৰাখি নোলোৱা কিয়? কথা কোৱা আৰু তুমি। বিয়া হোৱা ইমান বছৰ হ'ল, আজিলৈকে ভাল ৰেষ্টুৰেণ্ট এখনলৈকে নি পোৱা নাই। কাম কৰা মানুহ ক'তনো আনি দিব? তুমি থাকা, মই যাওঁ। ঠিক আছে যোৱা তেনে। সঁচাই বেয়া লাগে মানুহজনীলৈ। কাম কৰা মানুহ এজনীও আনি নিদিয়ে, কামতো সহায় কৰি নিদিয়ে। আমাৰ এখেতো কামৰ পৰা আহি পাবৰ হ'ল। মই কামতে লাগো আৰু। বন্ধুসকল, আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।